আমাৰ একদম শেষ আৰু এতিয়া গৈ আছো খাবলৈ আপোনালোকতো কৈছিলো আজি এটা জায়গাত যাম হেয়াই আৰু এতিয়া খাবলৈ যাম ভালে লাগিব যাই কেনে আপোনালোককো দেখাম কি খাও বা কি কৰিলো ঠিক আছে বাৰু থাকিব মোৰ লগত আৰু আজি আমি ভাবিলোঁ যে আজি খোজকাঢ়িয়ে যাওঁ কাৰণ খোজকাঢ়ি গ'লে দুটা লাভ হ'ব চাব 10 টকা আমাৰ বাচিও যাব আৰু আমাৰ অলপমান ৱেইটতো কমিব হয়নে নহয় যাইটো খামেই ওজন বাঢ়িয়ে যাব ভাবিলোঁ অলপ খোজকাঢ়িয়ে লওঁ এয়া আমি বহুত দিনৰ মূৰত কাপোৰৰ বজাৰ কৰিলোঁ এয়া দেখাম ৰুমত যাই আপোনালোকক দেখাই আছোঁ কি কিনিলোঁ নাজমাই ফ্ৰুটছ লৈ আছে দেই নাজমা ঐ নাজমা কি লৈ আছা আৰু এতিয়া খাবলৈ গৈ আছোঁ খাবলৈ দেখাম আপোনালোক কি খাওঁ আৰু এয়া আমি মেনু চাই ডিচাইড কৰি আছোঁ কি খাম কি নাখাম দেখাম আপোনালোকক আৰু এয়া আহি গ'ল আমাৰ খানা আৰু এয়া হ'ল চিকেন বাটাৰ মছালা বহুত দিনৰ অন্তত সাৰ্ভ কৰা ডাহাৰ পৰা খোৱাই নাছিলোঁ ঠিক আছে বাৰু মই খাই লওঁ আৰু আমি খাই থাকোঁতে ভাবিলোঁ যে এতিয়া আমি হাতেদিয়ে খাওঁ কাৰণ হাতেদি খোৱাৰ মজাই বেলেগ নে কি কয় ঠিক আছে বাৰু আমি খাই লওঁ আৰু ৰইজবোৰ পেকিং কৰিও লৈছোঁ দেই আমি হৈ গ'ল এতিয়া গৈ আছোঁ আমি আৰু এয়া পুৰা খানা বাছুল কৰি আনিছোঁ একদম পেচা বাছুলি আমি আজি গৈ আছোঁ ছয়গাঁও মাৰ্কেট এক্সপ্ল'ৰ কৰিব নতুন জেগা অলপ বজাৰ কৰোঁ দেখাই থাকিম আৰু আমি যিহেতু আজি ভাবিছোঁৱেই যে বজাৰখন অলপ চাওঁ সেইকাৰণে বজাৰৰ মাজে মাজে ঘূৰি বস্তুবোৰ চাইছোঁ জানেনে কিনিও বা নিকিনো সকলো বস্তু চাইছোঁ কিন্তু আৰু আপোনালোকেও দেখাব ট্ৰাই কৰিছোঁ আপোনালোকে চাই ভালেই পাব নিশ্চয় এয়া আমি আহিছোঁ কাপোৰৰ দোকানত চাওঁচোন আজি ছয়গাঁও বজাৰতনো কি বস্তু পায় আৰু আমি
পিজি মেট কেইজনে ভাবিলোঁ যে আমাৰ মাহী মানে আমাৰ ৰান্ধনী মাহীজনীৰ কাৰণে মিঠাই লৈ যাওঁ। ভাবিলোঁ তেওঁ চাগে মিঠাই খাই ভাল পাব। আমি মিঠাই ল'ব আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। আমি মিঠাই লৈ কেনে এতিয়া আকৌ এখন বেলেগ দোকানত গৈ আছোঁ। আমি মুঠতে আজি একদম এক্সাম দি আহি খাই উঠি পূৰা বজাৰ ঘূৰিছোঁ আৰু আপোনালোককো অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া গৈ আছোঁ এখন ষ্টেচনাৰী দোকানলৈ আৰু আপোনালোকক দেখাম ইয়াতে কি কিনো পায়, চাই থাকিব আপোনালোকে। আৰু ছয়গাঁও বজাৰ ঘূৰি থাকোঁতে আমি এটা বিৰাট ভাল বস্তু দেখিলোঁ আৰু সেয়া হ'ল এখন দোকান য'ত সংগীতৰ লগত জড়িত সকলো ধৰণৰ বাদ্যযন্ত্ৰই আছে। ভাল লাগে যেতিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক দেখা যায় আৰু আপোনালোককো ভাবিলোঁ দেখাই দিওঁ। আৰু গোটেই বজাৰখন ঘূৰি এটা বস্তুৱেই বুজি পালোঁ, ইয়াতে প্ৰয়োজনীয় সকলোখিনি বস্তুৱেই পোৱা যায়। কাপোৰ হওক, বাদ্যযন্ত্ৰ হওক, চেণ্ডেল হওক, মুঠতে যি লাগে সকলোবোৰ ইয়াত পোৱা যায়। আৰু আজি দিনটো প্ৰায় শেষ হ'বলৈ ধৰিব আৰু আমাৰ বজাৰো পূৰা শেষ হ'ব। আপোনালোকক মই দেখাই আছোঁ। পূৰা আমি মাৰ্কেট ঘূৰিলোঁ, এতিয়া ঘৰলৈ মানে পিজিলৈ যাম আৰু এতিয়া মাৰ্কেট ঘূৰি আছোঁ অলপ। চাওঁ অলপ পেষ্ট্ৰি খাব মন গৈছে, চাওঁ খাওঁ নে নাখাওঁ। আৰু এয়া আমি আহিছোঁ ছয়গাঁৱত থকা স্ন' হোৱাইট বুলি যিখন এখন ৰেষ্টুৰেণ্ট আছে তাতে আহিলোঁ আৰু ইয়াতে আমি এতিয়া পেষ্ট্ৰি খাম। ঠিক আছে, আপোনালোকে চাই থাকক। খোৱা লোৱা কৰিলোঁ, এতিয়া গৈ আছোঁ পিজিলৈ। এয়া ওলালোঁ স্ন' হোৱাইটৰ পৰা, এতিয়া ই ৰিক্সা ল'ম। এয়া ল'লোঁ ই ৰিক্সা আৰু এতিয়া গৈ আছোঁ। আৰু আমি পাই গ'লোঁ, নামিলোঁ ই ৰিক্সাৰ পৰা। এতিয়া চাওঁ এজনী আমাৰ জেৰিফা ভণ্টি। আমি প্ৰায় আজি বস্তু পেকিং কৰি খাই পেট পূজা কৰি ভৰ্তি কৰি লৈ আনিছোঁ। আহি পাই গ'লোঁ ৰুমত আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰোঁ, অলপমান ৰেষ্ট ল'ম। আজি বিৰাট ভাগৰ লাগিছে আৰু বিৰাট ঘূৰিলোঁ আৰু আপোনালোকক মোৰ আজি দিনটোনো কেনেকৈ কটালোঁ দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে চাই ভালে পাব। যদি মোৰ ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টো কৰিব। ঠিক আছে বাৰু, আকৌ লগ পাম। বাই বাই।